মই থাকিব পাই পেলাই নিজে বৰ সন্তুষ্ট অনুভৱ কৰিছোঁ। মই চাকৰি জীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত প্ৰথমতে মই যেতিয়া বাছৰগাঁৱত মেডিকেল কলেজৰ ফাউণ্ডেশ্যন ষ্ট'নটো লে কৰি তেতিয়া মই আছিলোঁ। তাৰপিছত যেতিয়া নেকি হস্পিটেলটো ষ্টাৰ্ট হ'ব বুলি যেতিয়া ইনষ্ট্ৰুমেণ্ট কিছুমান আমাৰ চিভিল হস্পিটেললৈ লৈ যোৱা হ'ল, তেতিয়া এটা ঢৌ এটা আহিছিলে, বেয়া ঢৌ আহিছিলে আমাৰ মাজত। সেইটো লৈ পেলাই এটা আমাৰ ইণ্টেলেকচুৱেল গ্ৰুপৰ মাজত আলোচনা হওঁতে মোক আৰু ডক্টৰ অধীৰ ব্ৰহ্মক, তেওঁ ডাইৰেক্টৰ ৰিটায়াৰ্ড হেল্থ ছাৰ্ভিচেছ, তেওঁকো মাতিছিলে। তেতিয়া আমি কথাটো যিটো মই আজি ফিল কৰি আছোঁ সেইটোৱে কথাই কৈছিলোঁ যে মেডিকেল কলেজ হ'লে ওচৰে পাজৰে যিবিলাক চিভিল হস্পিটেল থাকে সেই চিভিল হস্পিটেলবিলাক অট'মেটিকলি এমালগেমেটেড হৈ যায়। আৰু সেই কথাটো আমি দেখিলোঁ যেতিয়া কোকৰাঝাৰ মেডিকেল কলেজৰ এষ্টাব্লিছমেণ্টৰ কাৰণে এপ্ৰুভালটো হ'ল। এইটো কি বুলি কয়, এইটো টাইমটো ঠিক নাই, এপ্ৰুভেল নাই এপ্ৰুভেলৰ কাৰণে যেতিয়া নেকি এইটো হ'ল, লেটাৰটো আহিলে, তেতিয়া তাতে লিখা আছে RNB চিভিল হস্পিটেল উইল বি এমালগেমেটেড উইথ কোকৰাঝাৰ মেডিকেল কলেজ, ক্লিয়াৰলি লিখা আছে। মই নাজানো, পলিটিকেল পাৰ্টিৰ মই মানুহ নহওঁ, গতিকে তাকো খুচৰিব নাযাওঁ। আৰু তাৰপিছত ৰিচেণ্টলি স্পীকাৰ আহোঁতে মিটিঙত মই নাছিলোঁ, তাৰপিছত ডিচিৰ মিটিঙত মই আছিলোঁ। ডিচিৰ মিটিঙৰ সময়ত মই কথাটো অলপ ইলাবৰলি কৰাৰ সুবিধা পাইছিলোঁ, কিয়নো নলবাৰী মেডিকেল কলেজৰ যিটো প্ৰিন্সিপাল তেওঁ মোৰ ক্লাছমেট আছিলে, মই চালিজাৰে চাইছোঁ। তেজপুৰ মেডিকেল কলেজ হোৱাৰ পিছত তেজপুৰৰ কনকলতা, শ্বহীদ কনকলতা চিভিল হস্পিটেলখন তেওঁলোকে গহপুৰলৈ চিফ্ট কৰিবলৈ বাধ্য হ'ল। গহপুৰত তেওঁলোকে ডিষ্ট্ৰিক্ট হস্পিটেল পালে 200 বেডেড। নলবাৰীত আমাৰ ৰাইজে আপত্তি কৰিছিলে, কিন্তু তাতে তেওঁলোকৰ যি জয়ন্ত মল্ল বৰুৱা মিনিষ্টাৰ আছে, তেওঁৰ ইনিচিয়েটিভত এটা ভাল কাম কৰিলে। তেওঁ কৰিলে কি, শ্বহীদ মুকুন্দ কাকতি চিভিল হস্পিটেলখন চিভিলটো কাটি পেলাই তেওঁ কিবা কৰিলে, চিটি হস্পিটেলৰ নাম দিলে, শ্বহীদ মুকুন্দ কাকতি চিটি হস্পিটেল উইথ মানে মডাৰ্ণ হেল্থ কেয়াৰ ফেচিলিটিজ দি পেলাই তেওঁ এইটো খুব সম্ভৱ 100 বেডেড কৰিছে। মই কৈছিলোঁ, বাইদেউ যদি এজ পাৰ নন চিভিল হস্পিটেল নাথাকে তেতিয়া আমি যুঁজি পেলাইতো আমি নোৱাৰিম। গতিকে এনেকুৱা কৰিলে কেনেকৈ হয়। মোৰ ব্যক্তিগতহে এইটো, মোৰ ৰাতিপুৱা নহয়, কাৰো প্ৰতি মোৰ ৰাজহুৱাভাৱে মই ক'ব খোজা, মোৰ ব্যক্তিগত ফিলিংছ। যদি আমি কোকৰাঝাৰ চিভিল হস্পিটেলটো এমালগেমেটেড কমপ্লিটলি হোৱাতকৈ আমি যদি কৰোঁ RNB আৰবান হস্পিটেল বুলি যদি আমি কেইটামান স্পেচিয়েলিটি যদি ৰাখিব পাৰোঁ, মিনিমাম আমাক লাগে মেডিচিন, গাইনকলজি আৰু চাৰ্জাৰী, এই তিনিটা বস্তু। বাকীবিলাক ইমাৰ্জেঞ্চি হ'লেও খুব কম ইমাৰ্জেঞ্চি হয়। গতিকে মই কৈছিলোঁ, তেতিয়া বাইদেউ এইটো কথাত দুখ পাইছে, মোক কৈছে তুমি নামটো কেলি বন্ধ চেঞ্জ কৰিলা RNB চিভিলৰ নামটো। তেতিয়া মই নিমাতে কৈছোঁ, আৰু মোতকৈ ছিনিয়ৰ মানুহ, তেওঁলোকে ৰাজনীতি কৰা মানুহ, তেওঁলোকৰ লগত কথাটো মই ফেৰ মাৰিব নোৱাৰিম। কিন্তু বাইদেউ মই ব্যক্তিগত কথাই কৈছোঁ, যদি তাত কাৰোবাৰ আপত্তি আছে কোনোবাই নামানে, মোৰ ক'বলগীয়া একো নাই, মই কাকো প্ৰেছ কৰিব নোৱাৰোঁ। যিয়ে নহওক মেডিকেল কলেজটো হ'ল, এতিয়া আমাৰ দায়িত্ব কি? এতিয়া মই ক'ম, এতিয়া মিডিয়াৰ দায়িত্ব যথেষ্ট আছে, আমাৰ দায়িত্ব যথেষ্ট আছে। আমি মেডিকেল কলেজটো কেনেকৈ সাৰ পানী দি পেলাই আমি গছগজীয়া কৰিব পাৰোঁ, সেইটো আমি এতিয়া চিন্তা কৰিব লাগিব। মই যেনেকৈ কৈছিলোঁ যে নেশ্যন ষ্টেজত আছে, এতিয়া মেলনৰিছত ভুগি আছিলে। আমি ভাবোঁ যোৱাকালি তাৰ যিটো বেমাৰ, সেই বেমাৰটো ডায়েগন'জ হৈ গ'ল, আমাৰ এতিয়া ট্ৰিটমেণ্ট কৰিব লাগে, আমি নৰিছমেণ্ট দিব লাগে, বা আমি ইমিউনাইজেশ্যন যি দিব লাগে সময়মতে আমি দিব লাগিব, প্ৰটেকশ্যন, প্ৰিভেনশ্যন এইবিলাক দিব লাগিব, যাতে আমাৰ মেডিকেল কলেজটো এটা গছগজীয়া হয়। এখেতে অলৰেডি কৈ গৈছে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ কথাটো, যে চিভিল হস্পিটেলৰ এটা লিমিটেশ্যন আছে। চিভিল হস্পিটেলটো হ'ল কি, এইটো ছেকেণ্ডাৰী ষ্টেজ হেল্থ কেয়াৰ প্ৰভাইডাৰ। মেডিকেল কলেজ হৈছে টাৰ্চিয়াৰী ষ্টেজ হেল্থ কেয়াৰ প্ৰভাইডাৰ। গতিকে মেডিকেল কলেজত স্ক'পটো বহুত বেছি আছে। আজি এতিয়া MBBS কৰ্চটো আৰম্ভ হৈছে, এই যেতিয়া কৰ্চটো গৈ পেলাই 2টামান বেচ ওলাব, তেতিয়া অট'মেটিকেলি PG কৰ্চটো এটা বা দুটা তেনেকৈ লাহে লাহে কৰিবলৈ বাধ্য হ'ব। PG আহি গ'ল, PG অহাৰ পিছত আৰু ছুপাৰ স্পেচিয়েলিটি কৰ্চ, সেইটো একেলগে গোটেইকেইটা ডিপাৰ্টমেণ্টে কৰিব নোৱাৰে, এটা দুটামানতো কৰিব। তাতো চিট কি থাকিব, 2টা। PGৰ কাৰণে চিট কি থাকিব, 4টা বা 6টা চিট থাকিব, যিটো হৈ আছে, বা প্ৰথমতে 3টাও হ'ব পাৰে। গতিকে এইটো আহিবলৈ আমাৰ সময় লাগিব, সেই সময়লৈকে চলাই নিবলৈ আমিও সহযোগ কৰিব লাগিব।
আৰু মিডিয়াৰ যথেষ্ট ৰল আছে মিডিয়া হয়তো সহযোগ কৰিব লাগিব কথা পাতিছিলোঁ খুব যেতিয়া ডি চি তাতে মিটিং হৈছিলে প্ৰিন্সিপাল আহিছিলে ছুপাৰিণ্টেণ্ডেণ্ট আহিছিলে আৰু পেথলজি মাইক্ৰ'বায়'লজিৰ প্ৰফেচাৰজন আছিলে তেওঁলোকক মই এটা প্ৰপ'জাল দিছিলোঁ আপোনালোকে পেচেণ্ট নাই বুলি কৈছে কিন্তু আমাৰ গাঁৱৰ মানুহ এতিয়াও নাজানে হোৱাট আৰ দ্য ফেচিলিটিজ এভেইলেবল ইন দ্য হস্পিটেল এইটো আমাৰ নলেজত নাই এতিয়াও গতিকে আপোনালোকে এৱাৰনেছ কৰক গাঁৱত গৈ পেলাই দুই এটা বা হেল্থ কেম্প পাতক আপোনালোকে বা আপোনালোকে হেল্থ চেকআপ কৰক গাঁৱে গৈ গৈ পেলাই তেতিয়া অট'মেটিকলি মানুহে জানিব তাতে বুজাই দিয়ক আপোনালোকে আমাৰ এইখিনি বৰ্তমান আমাৰ এইখিনি ছাৰ্ভিচ এভেইলেবল আছে এইখিনি ছাৰ্ভিচৰ কাৰণে আমি আপোনালোকে অলপ কষ্ট কৰি পেলাই বাহিৰত কৰিব লাগিব সেইখিনি কথা তেওঁলোকে বুজাই দিব পাৰিব লাগিব সম্ভৱ কৰিব আৰু যদি কমিউনিকেশ্যনৰ কথা আছিলে কমিউনিকেশ্যন ড্ৰবেক আছিলে আমি খুব ভাগ্যৱান বেচৰগাঁও যিটো মেডিকেল কলেজ বেচৰগাঁও মেডিকেল কলেজৰ কমচে কম 5টা এপ্ৰ'চ ৰোড আছে এটা কোকৰাঝাৰৰ পৰা গৈ পেলাই এইটো কাকৰিগুৰি হৈ পেলাই এটা দেৱৰগাঁও হৈ পেলাই গেঠি মেমৰাং হৈ পেলাই এটা ইউনিভাৰ্চিটিৰ বেক চাইডত গৈ পেলাই এটা ৰাউড আছে এটা চিমৰগাঁও চাইডৰ পৰা ঘালুগাঁও হৈ পেলাই আহিব পাৰিব দতমাৰবিলাক ভাতামাৰি সোমাব পাৰিব আৰু আমাৰ এইফালে টেকন'বাবাদী হৈ পেলাই বা তেনেকৈ এটা ৰাস্তা ধুনীয়াকৈ গৈ আছে গতিকে এটা আমি কওঁ আমি কাকো দায়দক নিদিওঁ এইটো প্ৰপাৰ প্লেচত আমি মেডিকেল কলেজটো পাইছোঁ ইটছ এ পিকচাৰাছ লোকেশ্যন গতিকে আমি অলপ ধৈৰ্য ধৰি অলপ সহযোগ কৰিলে মই মোৰ ফালৰ পৰা ব্যক্তিগত ফালৰ পৰা মই সেইটো কথা কৈছোঁ নিশ্চয় আমি এদিন হৃষ্টপুষ্ট মেডিকেল কলেজ দেখিবলৈ সক্ষম হ'ম ধন্যবাদ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ পৰহি দিন 8 তাৰিখে যেতিয়া মই শুব ধৰিছিলোঁ 9টা বজাত আৰু কি তেতিয়া আমাৰ ডি চি অফিচৰ পৰা ফোনত মোক ক'লে আৰু কি আপোনালোক গুৱাহাটী যাব লাগে 9 তাৰিখে আৰু 9 তাৰিখে গুৱাহাটী যাব লাগে এই আমাৰ মেডিকেল কলেজ আৰু ৰুগনাথ ব্ৰহ্মা চিভিল হস্পিটেলৰ ওপৰত যিটো সমস্যাই দেখা দিছে আমাৰ মাজত বাৰানব্বৈটো চলি আছে ভিতৰি এইবিলাক কথালৈ মেডিকেল কলেজৰ ওপৰত এতিয়া আমাৰ যিটো সমস্যা হৈছে এই সমস্যা সমাধানৰ সম্পৰ্কত চিফ মিনিষ্টাৰে তাত মাতিছে আৰু তাৰপিছত তেওঁলোকে যেনেকুৱা কৈছে আমি ঠিক 11টা বজাত ৰাতিপুৱা আহিলোঁ ডি চি অফিচত তাৰ পৰা আমি 12টামান বজাত গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰোঁ আৰু গৈ পাওঁগৈ মানে প্ৰায় 8টাই বাজিছে 7:30 8টামান তাৰপিছত গৈ আমি দেখা পালোঁ আমাৰ বাহিৰেও তাৰমানে আমি ছিনিয়ৰ চিটিজেনৰ তৰফৰ পৰা আমি 6জনমান গৈছোঁ আমাৰ বাহিৰেও বহুতকেইটা অৰ্গেনাইজেশ্যনৰ মানুহ আছিল আৰু প্ৰমীলা বাইদেউ আছিল আৰু এনেধৰণে আমি কনফাৰেন্স হলত চিফ মিনিষ্টাৰৰ কনফাৰেন্স হলত মিলিত হ'লোঁ তাৰপিছত চিফ মিনিষ্টাৰ আহিল চিফ মিনিষ্টাৰ অহাৰ পিছত আমাৰ প্ৰমীলা বাইদেউ আৰু তেওঁৰ সংগীবৃন্দ মেমৰেণ্ডাম ছাবমিট কৰিলে তাৰপিছত চিফ মিনিষ্টাৰে ক'লে কওক আপুনি এই যে মেমৰেণ্ডাম দিছে এইটো আপুনি মুখে মুখে কওক শুনো তাৰপিছত বাইদেৱে ক'লে অলপমান লাম্বাকৈ কৈছে তাৰপিছত এই বাইদেউৰ যিটো নেকি থুলমূল অপিনিয়ন তেওঁ যিমানবিলাক কথা কৈছে থুলমূল অপিনিয়নটো এইটোৱেই ৰুগনাথ ব্ৰহ্মা চিভিল হস্পিটেল আৰু কোকৰাঝাৰ মেডিকেল কলেজ দুইটাৰ ওপৰত আমাৰ ইম'চনেল এটাচমেণ্ট আছে গতিকে আমি দুইটাকে থকাটো বিচাৰোঁ থুলমূল এইটোৱেই আৰু কি সাৰমৰ্মটো আৰু তাৰপিছত চিফ মিনিষ্টাৰে ষ্টাৰ্ট কৰিল তেওঁ ক'লে প্ৰথমতে একে নেগেটিভ এটিচিউড লোৱা বুলি আমি ভাবিছিলোঁ কিন্তু নেগেটিভ নহয় তেখেতে ক'লে আপোনাৰ দুইটা কেতিয়াও হ'ব নহয় যদি এইটো অৱস্থাত আপোনালোকে চিভিল হস্পিটেলটো বিচাৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে এই কিবাটো ৰুগনাথ ব্ৰহ্মা চিভিল হস্পিটেলটো মাৰ্চ আপ কৰিব লাগিব আৰু ক'লে আপোনাৰ আমাৰ যিটো নেকি মিনিমাম ভিজিটৰ লাগে এখন মেডিকেল কলেজত এইটো এতিয়ালৈকে হোৱা নাই 200 পাৰ হোৱা নাই অৱশ্যে কিছুমানে তেতিয়া 600লৈকে যোৱা বুলি কৈছে কিন্তু আমি জনাত 200 বেছি হোৱা নাই এইটো এটা নাম্বাৰ 1 কণ্ডিশ্যন আৰু এনেধৰণৰ ষ্টাফৰ নাম্বাৰ বহুত কম আৰু যিটো নেকি মেডিকেল ফেচিলিটিছ থাকিব লাগে ইকুইপমেণ্ট থাকিব লাগে MRMৰ যিটো নেকি ব্যৱস্থা থাকিব লাগে এক্সৰে যিটো নেকি ব্যৱস্থা থাকিব লাগে টেষ্টত যিমানবিলাক ফেচিলিটিছ থাকিব লাগে এইবিলাক
কিছু কিছু হৈছে কিন্তু বেছিভাগ হোৱা নাই আৰু যাৰ ফলত দেখা গৈছে আমাৰ যিটো ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেলৰ পৰা কিছুমান ইকুইপমেণ্টটো অলৰেডি মেডিকেল কলেজত লৈ যোৱা হৈছে আৰু এইটো পাব্লিকবিলাকৰ কাৰণে এটা ইৰিটেশ্যনৰ কথা আৰু কি পাব্লিকবিলাকে এইটো বেয়া পাইছে মেডিকেল চিভিল ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেলৰ ইকুইপমেণ্টবিলাক কিয় তাত নিব লাগে তাততো বেলেগে এৰেঞ্জ কৰিব লাগে যিয়েই নহওক চিফ মিনিষ্টাৰে এনেকুৱাই ষ্টাৰ্ট কৰিছে কথাটো যদি আপোনালোকে মেডিকেল কলেজ বিচাৰে তেতিয়াহ'লে চিভিল হস্পিটেলটো চাৰেণ্ডাৰ কৰিব লাগে এমালাগমেণ্ট কৰিব লাগে নহ'লে নহ'ব আৰু এইবিলাক কণ্ডিশ্যন যদি ফুলফিল নহয় একেবাৰেই নহয় আৰু আমি চিফ মিনিষ্টাৰৰ পৰা বহুত কথা শুনিলোঁ আমি যিটো নাজানিছিলোঁ বহুত লম্বা চৰা কথা কৈছোঁ এখেতে মই নকওঁ বুলি ভাবিছিলোঁ কিন্তু মই ক'ম এতিয়া এই যে মেডিকেল ছাৰ্ভিচ মেডিকেল কলেজ গঠনৰ বাবে কনষ্ট্ৰাকশ্যনৰ বাবে যে তেনেকৈ চাইট ছিলেকশ্যন কৰা হয় সেই সময়ত তেখেতে চিফ মিনিষ্টাৰে কোৱা কথাটো মই কৈছোঁ বাৰে বাৰে মই আপোনালোকক কৈছিলোঁ এই যে চিভিল হস্পিটেলৰ কোকৰাঝাৰ টাউনৰ আশে পাশে আপোনালোকে মাটি বিচাৰক আৰু মোৰ কথাটো নুশুনি আপোনালোকে 10 কিলোমিটাৰ দূৰত এটা জাগাটো ছাইটটো ছিলেকশ্যন কৰি আৰু তাৰ ওচৰৰে নদী বৈ গৈছে জেনেৰেলি মেডিকেল কলেজৰ ওচৰত নদী থাকিব নালাগে আৰু এইটো আপোনাৰ এই কিবা মেকআপ কৰোঁতে নদীক যিটো নেকি কি বুলি কয় প্ৰটেকশ্যনৰ কাৰণে বান্ধ দিওঁতে আমাৰ 33 কোটিৰো বেছি টকা কৈছে এইবিলাক বহুত কথা কৈছে আৰু গতিকে এইটো প্ৰব্লেমটো এইটো আপোনালোকৰ সৃষ্টি তেখেতে কোৱা মতে আৰু কি মই মেডিকেল চিভিল হস্পিটেলটো উঠি যাব লাগে এইটো মই নকওঁ এইটোও থাকিব লাগে আৰু মেডিকেল কলেজো হ'ব লাগে কিন্তু এই দুটা যদি আমি বচাই ৰাখিব লাগে তেতিয়াহ'লে আমি চবেই লগ লাগি কাম কৰিব লাগিব এতিয়া আপোনালোকে মোক খালি 1.5-2 বছৰ সময় দিয়ক এই 1.5-2 বছৰৰ ভিতৰত মই ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে যিমানখিনি লাগে ফেচিলিটিছ ইকুইপমেণ্ট ইনষ্ট্ৰুমেণ্ট ইনষ্টলেশ্যন বিভিন্ন ধৰণৰ যিটো নেকি সুবিধা হস্পিটেলত লাগে সেইটো মই এৰেঞ্জ কৰি দিম আৰু এতিয়া আপোনালোকৰ এই চিভিল হস্পিটেলৰ পৰা এই কেইবছৰমান ইয়াৰ পৰা কিছুমান এমপ্লয়ী টেম্পৰেৰিলি তাত নিব লাগিব টেম্পৰেৰিলি তাত নিব লাগিব ছাৰ্ভিচৰ কাৰণে এইবিলাক এখেতে কৈছে আৰু আপোনালোকে খালি মোক 1.5 আৰু 2 বছৰমান টাইম দিয়ক সেইখিনি সময়ৰ ভিতৰত আৱশ্যকীয় অতি আৱশ্যকীয় বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰটো মই কমপ্লিট কৰি দিম তাৰপিছত এইটোৱেই আৰু কি ৰিজাল্ট আল্টিমেটলি যদিও আমাৰ ডিছকাশ্যনটো নেগেটিভ বুলি যিটো নেকি আমি ধাৰণা কৰিছিলোঁ আল্টিমেটলি ইট টাৰ্ণছ ইনটু হোৱাট পজিটিভ এখেতে ইছ্যু কৰিছে আমিও বিশ্বাস কৰিছোঁ এইটো হৈ যাব আৰু এখেতে 2 বছৰ টাইম বিচাৰিছে এইটো খুব লম্বা টাইম বিচৰা নাই আৰু যেতিয়া ইয়াত গ্ৰ' হ'ব এখেতে কৈছে চিভিল হস্পিটেলটোতো আপোনাৰ গ্ৰ' নহয় এতিয়া যিটো পৰ্যায়ত আছে এইটো এনেকুৱাই থাকিব কিন্তু মেডিকেল কলেজ এখন তাত গ্ৰ' হ'ব বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট ইয়াত আহিব ভাল ডাক্তৰ আহিব ফেচিলিটিছ আহিব বাঢ়ি থাকিব কিন্তু এই চিভিল হস্পিটেলটো নাহে আৰু ইয়াত যদি ব্লাড টেষ্টৰ যদি প্ৰভিজনটো থাকে মানুহবিলাকে টাউনত আহিব নালাগিব এতিয়া এজন মানুহে টেষ্ট কৰিবৰ কাৰণে মেডিকেল কলেজত ডাক্তৰে যিটো ৰেফাৰ কৰিব টেষ্ট কৰিবৰ কাৰণে টাউনত আহিব লাগে টাউনত অহাৰ কাৰণে তেওঁ টকা পইচা খৰচৰ ইনভলভমেণ্ট থাকে আকৌ মেডিকেল কলেজত যাব লাগে এনেকুৱা প্ৰব্লেমটো আছে যদি মেডিকেল কলেজ পূৰ্ণাংগ পৰ্যায়ত হয় তেতিয়াহ'লে এই প্ৰব্লেমবিলাক নাথাকে আমাৰ যদি অতি আৱশ্যকীয় ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক তাত থাকে এনেকুৱা অসুবিধাৰ পৰা আমি হাত সাৰিম আৰু ডিছকাশ্যনৰ ফল বেছি আধা ঘণ্টামান আছে চিফ মিনিষ্টাৰ বেছি লম্বা সময় থকা নাই আধা ঘণ্টা বা 45 মিনিটমান আৰু সেইখিনি সময়ত এইটো ডিছকাশ্যন কৰিছে আৰু আমাৰ মেডিকেল ডক্টৰ আছে তেখেতে প্ৰায় এইটো বিষয়ত যিমানবিলাক ডিছকাশ্যন হৈছে প্ৰায় ৰিপ্ৰেজেণ্ট কৰিছে আমাৰ চিনিয়ৰ চিটিজেনক তেখেতে এই সম্পৰ্কত 2 এষাৰমান ক'ব আমাৰ ডক্টৰ ৰবীন্দ্ৰ মোৰ ক'বলগীয়া এইখিনিয়ে আৰু মই সদৌ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে বহুত ভাল কথা হৈছে তেওঁৰ লগত আমাৰ তুলনা নহয় আৰু আমি এক্সপেক্ট কৰিছোঁ আমি নভবাকৈ
আমি নভোগয় কি যিমানখিনি এখেতে এসুৰেঞ্চ দিছে এইটো হ'ব বুলি আমি আশা কৰিছোঁ আৰু এখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই মিডিয়া পাৰ্চনবিলাককো মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। चिरां जिल्लानि सिङाव थानाय काजलगावनि सिफुं हटेलखौ गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै मोनसे सिफुं हटेल ब्रान्च खुलिनाया नोंथांमोननि थाखाय गोजोनथाव खौरां लानानै फैदों। नोंथाङाबो जुदि गुवाहाटीयाव थायोब्ला एबा गुवाहाटी नोगोराव दावबायहैनाय समाव बर'नि दोरोङारि ओंख्रिखौ जानो लुबैयोब्ला गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै बेखेवनाय सिफुं हटेलाव थांनानै जाहैनो हागोन। बे सिफुं हटेलाव नोंथाङा बाङाय बेसेनावनो बर'नि गोबां गुबुन गुबुन दोरोङारि जाग्रा ओंख्रिफोरखौ मोननो हागोन। अनला दाउ, सबाय दाउ, अमाजों नारजि, मैथा अमा, ना बाथोन, थारुन अमा आरो गोबां बायदि बायदि बर'नि ओंख्रिखौ बे बर'नि सिफुं हटेलाव मोननाय जायो। सोरबाफोर जुदि बे सिफुं हटेलाव बर'नि संनाय खावनायखौ जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 9864747796 9954772037 जामबुं नम्बराव कल खालामनानै बुकिं खालामहरनो हागोन।